টপ আসামৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, যদি আপোনালোক নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আহক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে 100টা দিন পাৰ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই। যুদ্ধৰ কেইবাখন ছবি যি দেখিলে হৃদয় সেমেকি উঠিব আপোনাৰ। ধ্বংস হৈ পৰা চহৰ, ধ্বংসপ্ৰাপ্ত অট্টালিকা, ক্ষতিগ্ৰস্ত ভস্মীভূত হৈ পৰিছে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ 100টা দিনত এই দৃশ্যই সুলভ হৈ পৰিছে ইউক্ৰেইনবাসীৰ বাবে। ৰাছিয়াৰ বিশেষ সামৰিক অভিযান তথা যুদ্ধই ইউক্ৰেইনক একেবাৰে শেষ কৰি পেলাইছে। মৰি মৰি জীয়াই আছে ইউক্ৰেইনৰ লোকসকল। হাতৰ তলুৱাত প্ৰাণ লৈ সকলো সময়তে মিছাইলৰ শব্দ আৰু বন্দুকৰ গুলীৰ শব্দ শুনি জীয়াই আছে লোকসকল। দৰ্শকসকল, জানিব পৰা মতে ৰাস্তা, গড়, নদ নদী আদিত কেৱল তেজ আৰু মৃতদেহ। চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজি আছে ইউক্ৰেইনৰ ভৱিষ্যত। 24 ফেব্ৰুৱাৰীৰ অভিশপ্ত দিনটোতেই ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আৰম্ভ কৰিছিল বিধ্বংসী যুদ্ধ। দৰ্শকসকল, আজিৰ দ্বিতীয়টো খবৰ হৈছে ৰাজ্যত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। পথত খেলি থকা অৱস্থাত নাবালিকাক বলপূৰ্বকভাৱে ধৰ্ষণৰ অপচেষ্টা চলাইছে মহিদুল ইছলাম নামৰ এজন লোকে। আনকি নাবালিকাক হত্যা কৰাৰ বাবুকি দিছে লম্পট মহিদুলে। নাবালিকাগৰাকীয়ে পিতৃ মাতৃক অৱগত কৰাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে। ইতিমধ্যে পিতৃয়ে নগৰবেৰা আৰক্ষী থানাত মহিদুলৰ বিৰুদ্ধে ৰুজু কৰিছে এজাহাৰ। গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিলে মহিদুল ইছলাম নামৰ লম্পটটোক। দৰ্শকসকল, আজিৰ আন এটা খবৰ হৈছে গ্ৰেপ্তাৰ কৰা হৈছে এছআই জোনমণি ৰাভাক। বৰমুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এছআই জোনমণি ৰাভাক। 3 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে জোনমণি ৰাভাক। বহু তথ্য পোৱাৰ কথা সদৰি কৰিছে আৰক্ষী অধীক্ষকজনে। আজিয়েই আদালতত হাজিৰ কৰা হৈছে এছআই জোনমণি ৰাভাক। 3 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে। দৰ্শকসকল, আজিলৈ ইমানেই। চাই থাকিব টপ আসাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।